হাই এভৰিৱান, আজি বহুত দিনৰ পিছত জিমলৈ গ'লোঁ। মানে বতৰটো ভাল আছিলে, সেইটো কাৰণে গৈছোঁ। আৰু এইটো মাহ মোৰ বহুত বেছি ইৰেগুলাৰ হৈছে, কাৰণ বতৰটোৰ কাৰণে যোৱাই নাই। সেইদিনাখনি যে মোৰ ইমান বেয়াকৈ কাহ হ'ল, তেতিয়াৰ পৰা মই ভয়ে খাই গ'লোঁ, কাৰণ স্কুটি বেছিকৈ চলাবলৈ ডক্টৰে মনা কৰি থৈছে। ঠাণ্ডা লাগিলে আকৌ চৰ্দি কাহ হৈ যাব পাৰে। সেইটো কাৰণে মাজে মাজেহে জিম যোৱা হৈছে বুলি ক'ব পাৰি। আৰু এতিয়া আকৌ গা ধুব লাগিব, মানে ৰাতিপুৱা এবাৰ ধুয়ে গৈছোঁ, গতিকে আকৌ এবাৰ ধুম মানে। কাৰণ দুবাৰ ধুই অভ্যাস নিচিনা হৈ গ'ল, কাৰণ অফিচো যাবলগীয়া আছে। সেইটো কাৰণে এয়া ৰ'দ লৈ মেলি গা পা ধুই ল'লোঁ। তাৰপিছত অফিচ গ'লোঁ আৰু অফিচত নিজৰ কামখিনি কৰি মেলি ল'লোঁ। আৰু বাইদেউগৰাকীয়ে ক'লে যে আজি টেঙা লৈ আহিছে, গতিকে ৰখি থকা নাই আৰু ৰাতিপুৱাৰ পৰা একো খোৱাও নাছিলোঁ পিছে, কিন্তু সেইখিনি ভাবিবলৈও এতিয়া টাইম নাই। যিহেতু টেঙা দেখিছোঁ, গতিকে খাবটোতো লাগিবই। আৰু এয়া গুচোৱাত লাগি গ'লোঁ। টেঙাটো পিছে খুব ধুনীয়া আছিলে, মিঠা আৰু একেবাৰে পকি আছিলে। আৰু সেইদিনাখনি মই মাহঁতৰ লগতো পথাৰত গৈ পিনি পিছে টেঙা খালোঁ কি, সেয়া বাৰু ভিডিঅ' দিয়া হোৱা নাই, এডিট কৰা হোৱাই নাই, দিম ৰ'বক লাহেকৈ। তাৰপিছত এয়া আমাৰ গুচাই মেলি হৈ গ'ল। আৰু টেঙাখিনি কমেই হওক বা বেছিয়ে হওক, সকলোৱে মিলিজুলি খালেহে বেছি টেষ্ট লাগে চাবচোন। আৰু আমাৰ টেঙা বাৰু ৰবাব টেঙা এটাই আছিলে, কিন্তু সকলোলৈকে ধুনীয়াকৈ জুৰি গ'লগৈ। আৰু ছোৱালী মানুহ সকলোৱেতো টেঙা খাই ভাল পায়েই, জানেই আপোনালোকে। তাৰপিছত এয়া খাই বৈ লৈ ঘৰ আহিলোঁ, আৰু এতিয়াহে মই লাঞ্চ কৰিবলৈ লৈছোঁ। এতিয়া মই খাই বৈ লওঁ তেনেহ'লে, আকৌ এটা নতুন ভিডিঅ'ত আপোনালোকক পুনৰবাৰ লগ পাম। এতিয়ালৈ আহিছোঁ, বাই বাই।